গুড মৰ্নিং। গুড মৰ্নিং। আপোনাক বহুত দিনৰ মূৰত দেখা নিচিনা লাগিছে। তাকে বহুত দিনৰ মূৰতে আহিছো। মেডাম গড কিমান দিনৰ মূৰত দেখিছো কেতিয়া আহিলে এইমাত্ৰ আহিছো। আপুনি আহিলে মই গম নাপাওঁ মই অৱশ্যে ওলাই গৈছিলো তই ওলাই গৈছিলি? হয় তই পৃথিৱীৰ গোটেই কাম বাদ দি মোবাইলত লাগি আছিলি। মিছা কথা কৈছে। আপুনি গম পাই গল ন লাজ লগা নাই? ফাঁকি কথা কৈ পেলাই এতিয়া দাঁত উলিয়াই হাঁহিছে। কিছুমান মানুহৰ লাজ নাথাকে মেডাম। তুমি কাক কাট মাৰিলা কাকো মাৰা নাই এইবিলাক কি ফটো চুপ। ৰণ মহাৰণ তোৰে লগত হ'ব খোজে গান গাবিনে কাম কৰিবি? কাম কৰিয়ে আছো মই। ৰণ মহাৰণ নম্বৰো ছাৰ আজি কাম কৰি আছা? ছাৰ বহক ইয়াতে বহক বঢ়িয়া। ঐ মুকুট দা চাহ আহিছে এইফালে হওক। ছাৰ বহিছে। মুকু দাদা চাহ একাপ খুৱাবনে? হ'ব ছাৰ। ছাৰ গাখীৰ চাহ খাব নে লাল চাহ খাব? গাখীৰ চাহে দিওঁ। ছাৰ গাখীৰ চাহ খাব নালাগে। কিয়? আজি মানে আমাৰ যিটো গাখীৰ ব্যৱহাৰ কৰিছে একদম কোৱালিটিটো বেয়া। এই আপুনি লাল চাহ খাওক। এই কি ফাল্টু কথা বকিব আহিছ? হে আমি কি গাখীৰ কি বেয়া কোৱালিটিৰ আনো? আজি যিটো গাখীৰ ইউজ কৰিছে সেইটো এনেও ফটোৱা। আৰু চাহ আমাৰ দোকানত এনেও ভাল গাখীৰ চাহ নাপায়, ফটোৱা। কাষ্টমাৰক দিয়াটো বেলেগ কথা, কিন্তু চাহ শিকাপ ইমান বেয়া চাহ কেলে খুৱাম? তাৰ বহক মই আপোনালৈ লাল চাহ একাপ বনাই লৈ আহোঁ। ছাৰ এইবিলাক ছাৰ মস্ত মিছা কথা কৈছে ছাৰ। গম পাইছো বেয়া গাখীৰ ইউজ কৰা নাই। নাই ছাৰ নাই। ঠিক আছে। মানুহবিলাকৰো মানে নিজৰ ভাষাটোৰ প্ৰতি শ্ৰদ্ধা নাই। এফআইআৰ এখন ইংলিছত লিখিব লাগে নেকি বাৰু? কিয় তোৰ অসুবিধা হৈছে? মোৰ কিয় অসুবিধা হ'ব? মই বেলেগৰ কথা ভাবি কথাটো কৈছো। আজি মই থানাখনত আছো বুলিহে। মই দেখোন মেট্ৰিকতে লেটাৰ পাই থৈছো ইংলিছত। এদিন মাৰ্কশ্বিট এখন দেখিছিলো 3 নম্বৰ গ্ৰেছ মাৰ্ক পাই পাছ কৰা আছিল ইংলিছত। বেলেগৰ মাৰ্কশ্বিট চাগে। বেলেগৰ মাৰ্কশ্বিটত তোৰ নাম? বেলেগৰ মাৰ্কশ্বিটত তোৰ নাম কিয় লিখা আছে হে? একেবাৰে মানুহ বেলেগ থাকিব নোৱাৰে নেকি? আপুনি বৰ মিনিংলেছ কথা কিছুমান কৈ থাকে দিয়ক। এতিয়া লাজ পালে যে মিনিংলেছ কথা কোৱা হ'ল। এই দম্বৰুতে বৰবাদ কৰিব দোকান, ইমান মিছা কয়। চাহ গ'লগে গাইজ। এই ননচেন্স, তোক মই 2 গোটা মাৰি দোকানৰ পৰা বাহিৰ কৰিম। ইমান অভদ্ৰামি কোৱা আৰু ৰহস্যটো জানিব পাৰো নেকি? আজি আমি দোকানত 2 নম্বৰী গাখীৰ ব্যৱহাৰ কৰিছো। মইতো বেয়াই পালো। তই ভাল পোৱা বেয়া পোৱাৰ এতিয়া আমাৰ হোটেল চলিব। দমৰা কি হ'ল? আজি দেখোন তই থানালৈ যোৱাই নাই। চাহ আজি মানে গোটেই দোকানৰ দায়িত্বটো মই পাতি লৈছো। দাদা তাৰ উস্তাদিটো শুনকচোন বাৰু, বহক। আচ্ছা বাদ দে, এইবিলাক কথা বাদ দে, ধুনীয়াকে গাখীৰ চাহ কাপ লৈ আহ। ছাৰ চাহকাপ ৰঙাই খাওক নেকি? ননচেন্স, তোক কৈছা নাই গাখীৰ চাহ খাম বুলি? বাৰু পস্তাব লাগিব এদিন। মুকুতা কি পস্তোৱাৰ কথা কৈ গলো? তাৰ মুখখন থাকিল যে কেনে বকবকাই থাকিব। এতিয়া মনে মনে যে আছা একো নামাতা কিয়? কাজিয়া লাগিব তাৰমানে এতিয়া মোৰ লগত? কি কাজিয়া লাগিব? আৰে মেডামৰ লগত কিবা ইম্পৰ্টেণ্ট কথা এটা পাতি আছো, মাজতে তুমি কাটটো মাৰি থৈ কি কাৰণে গুচি আহিলা? তুমি জানানে নাই মেডামৰ লগত যে মোৰ এটা চলি আছে? কি? ঐ কি বকি আছ তই এইবিলাক? মেডাম মোৰ লগত কাজিয়া কৰি আছে। ৰাকেশ ঐ মই কিন্তু চাইহে আছো, এনেকুৱা ছেকশ্যন লগাম নহয় তোৰ মজা ওলাই যাব। চাবা তোমাৰ কাৰণে যেন মেডাম আৰু মোৰ লগত ব্ৰেকআপ হয় নহয়, চাবা কিন্তু। কি ৰিলেশ্যন আছে আপোনাৰ মেডামৰ লগত? কি ৰিলেশ্যন আছে? পাগল চেৰা বলিয়াটো কথা শুনাচোন তাৰ। ননচেন্স, তোক মই কিন্তু আজি দোকানৰ পৰা বাহিৰ কৰাটো খাটাং। কি হ'ল? অভদ্ৰামিটো কিয় কৈছে আপুনি ইমান? অভদ্ৰমে মইহে কৰিলো এতিয়া। তেতিয়া চিংচাৰ আহিলে তই কলি তেনেকুৱাকৈ আকৌ কাকতি দা আহোঁতেতো ক'ব ধৰিছিলি। ক'লো জানো মই দম দিয়াৰ কাৰণেহে নকলি। আপুনি মানুহটো বহুত 2 নম্বৰী, মই বহুত ধৈৰ্য ধৰি আছো। এনেকুৱা 2 নম্বৰী মানুহৰ লগত মই ব্যৱসায় নকৰো। নকৰা নাই, কৰক। যা যা গৈছে 10 মিনিট পিছত আহি আকৌ দোকানত ওলাবহি, মোৰ চাই থাকিম। কাকৰে আপোনাৰ এনে লাভ মেৰেজ আছিল নে বাৰু এৰেঞ্জ মেৰেজ আছিল? এৰেঞ্জ মেৰেজ। আচ্ছা, গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছিল নে বাৰু আপোনাৰ? তই কি কথা সুধিবলৈ আহিছ?
নহয় নাই সুধিছো আছিল নে বোলো নাছিল নাছিল এই স্কুল কলেজৰ দিনতো নাই নে ঐ লুটু বাবা ঐ মই স্কুল কলেজত পঢ়িবলৈ যাওঁ নে গাৰ্লফ্ৰেণ্ড গোটাবলৈ যাওঁ আৰু এটা কথা নহয় এই বুঢ়া মানুহটোক তই এইবিলাক সাধু শুনাবলৈ তোৰ লাজ লগা নাই নহয় মানে কি নহয় মানে চুপ থাক মনে মনে থাক চাইলেণ্ট হৈ থাক হয় নাই বাৰু বাইদেউ আপুনি কিন্তু আগতকৈ বেছি ধুনীয়া হৈছে থেংক ইউ সেইবুলি সেইটোৱে দোকানত ডুপ্লিকেট বস্তু বিক্ৰী কৰিব লাগে নি কওকচোন নালাগে নালাগে বুলি ময়ো গম পাইছো কিন্তু এই কটীয়াই কৈছে হেই মুকুতা দাই এইবোৰ কাম নকৰে আপুনি ধুনীয়া হ'ব পাৰে কিন্তু দোকানত আপুনি নাই মই আছিলো উফৰাম যোনেই নাথাকো কিন্তু মুকুতা দাই এইবোৰ কাম কৰিব নোৱাৰে বুলি আমাৰ বিশ্বাস আছে সেই সেইটোৱে বিশ্বাসঘাতকতা কৰিছে বাইদেউ হে হ'বই নোৱাৰে অ তোতকে বেছি আমি জানো মুকুতা দাক আমি আগৰ পৰা পাইছো এইবোৰ কাম নকৰে তেওঁ খংটো কৰিলে আপোনাৰ এইকেইডোখৰ ৰঙা পৰি যায় ধুনীয়া লাগে দেখিবলৈ কিন্তু মই অথনিৰ পৰা আপোনাৰ লগত কথা পাতি এনেই সময় নষ্ট কৰি আছো হ'ব পাৰে ধুনীয়া আপুনি উফৰাম পাগল ঐ ক'ত যাও পাগল কি হ'ল নকওঁ কিয় এনে কিয় ৰৈ আছ মেডাম মোৰ মানে আপোনাৰ লগত কথা এটা আছে মোৰ গৰম হোৱা কথা নকবি কিন্তু নকওঁ দিয়ক আপুনি লিচাৰ কথা শুনি আমাৰ ৰিলেশ্যনটো বেয়া নকৰিব মেডাম এই মানে এইৰো লগোৱা যুজোৱা স্বভাৱটো অকণ বেছি কি হ'ল কি হ'ল কি হ'ল হা কি লগাই আছে মেডামক একো কোৱা নাইতো একো কোৱা নাই ন মেডাম ৰাকেশ দাই এনি টাইম আপোনাৰ লগত কিবা ৰিলেশ্যন আছে বুলি কৈ থাকে ব্ৰেকআপৰ কথা কৈ থাকে কি ৰিলেশ্যন আছে মেডাম আপোনাৰ ৰাকেশৰ লগত বেছি ফাল্টু আৰু দেই তুমি মানে ফচাই মাৰিবা মোক এতিয়া কওক না এতিয়া কওক ৰাকেশ পাইছানে চাইছো ৰ'ব ছাৰ এইটো অ ছাৰৰ আজি অহা অকণমান দেৰি হ'ল নেকি অলপ দেৰি হলো ভাত বনাই থাকোতে দেৰি হ'ল মেছেজ নাথাকিলে এইবিলাকে প্ৰব্লেম আৰু তাকেইতো আমি মাইকী মানুহবোৰে আকৌ টাইমটো ভালকে মেনেজ কৰিব পাৰো যে ইনচে মিলিয়ে মাইকী মানুহেহে টাইম মিলাব পাৰে আমি মতা মানুহবিলাক ক'বাতে থাকিলো সেইটো পিছে দৰামাই হাজবেণ্ডৰ কি খবৰ ভাল ভাল তই কেনেকে গম পালি ভালে হ'ব মানে নহ'লে তোমাৰ মুডটোৱে বেয়া হৈ থাকিলেহেঁতেন নহয় মাৰ্চত আহিব বুলি কৈছে তাকে চাওঁচোন কি হয় হেৰি কৰিবাচোন এইবাৰ আহিলে থানালৈ লৈ আহিবাচোন আহিব নোৱাৰিব চাগে কিয় নোৱাৰিব পাৰিব ন ভিনদেউ আহিলেও তৰা বাইদেউহে সময় নাপাব নেকি নিজৰ বুলি নহয় কিয় ঐ কি কি কথা কৈ গ'ল ছাৰ এইটো বিৰাট বাঢ়িছে মানে এই ল'ৰাটো ৰ ইয়াক ঐ কি হ'ব ঐ আহিলা অ নাই আহা আজি অকণমান দেৰিকেহে আহিম বুলি ভাবিছো কিবা কথা আছিলে কথাবোৰ কিয় তেনেকে কোৱা তুমি আৰু কেনেকে ক'ব লাগে মানুহে অলপ প্ৰয়োজনীয় কথা সুধিব লাগে জ্ঞান থকা কথা সুধিব লাগে যেনে ধৰা ইনফৰ্মেটিভ কথা এই ব্ৰেইন থকা মানুহে সেইবিলাক কথা নুসুধে নহয় অ চৰি তোমাৰ সেইটো নাই নহয় কি ঐ মোৰ কি নাই হা ধেনটেনে ঐ কোন এইটো 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 শুনা কি সুধিব লাগে আহিলো নে নাই খবৰ ভাল নে বেয়া সেইবিলাক সোধা ফাটি গলে দুচা দিবা কোনে জোৰা দিব যাচি দিয়া গ'ল নহয় হেলো নাই যাওঁনে ৰ'ব ইয়াত দে মোৰ প্ৰশ্নৰ উত্তৰ দে কিবা পৰীক্ষা পাতিছা প্ৰশ্ন কাকত দিয়া মুখে মুখে উত্তৰ দে অ মৌখিক মানে ভাইভা প্ৰশ্ন ফটো আমি নকৰিবি সেইডাল হাঁহি কিয় মাৰি থৈ আহিছিলি ক আৰু মই এতিয়া হাঁহিব নোৱাৰিম নে অ হাঁহিয়ে আছে নহয় তোৰ সেইডাল হাঁহি মতলব মই বুজি পাইছো এই তৰা বাইদেউ 1 মিনিট ৰ'বা ফটো আমি নকৰিবি কিন্তু এতিয়া উত্তৰ দে মোক এইবিলাক পানী চানী খুৱাই তই মোক বলিয়া কৰিব নালাগে উত্তৰ দে মোৰ কথাটো শুনা তাৰ মানে এয়া হৈছে গংগা জল এই গংগা জল অকণ খাই দিয়া মনৰ কিবা কামনা থাকিলে চব পূৰ্ণ কি গংগাজল ক'ৰ পৰা পালি আকৌ গংগাজল এই প্ৰয়াগৰাজৰ এই যে কুম্ভ মেলাৰ পৰা আনিছো আমি যে যাব নোৱাৰিলো তাৰ পৰা মানুহ এজনে দি পঠাইছে চোৱাচোন তই কিয় হাঁহি আছিলি সেইটো কথা ক'ব লাগিব এই মহাপবিত্ৰ গংগা জল খোৱা সময়ত কি গালি খবনি পাইছা হে দে 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 অকণ খাবা অকণ গাটো ছটিয়াই দিবা দেই আৰু লাগিলেও মই অকণ ছোৱালীকেইজনীলে অকণমান পঠাই দিম খাই দিয়া গাত সানি দিয়া কৃষ্ণ প্ৰভু তই এতিয়া হাঁহিটো কিয় মাৰি থৈ আহিছিলি উইচ কৰিবলৈ কৈছো গালি খবনি পাৰিলে নহব কৃষ্ণ কৃষ্ণ ছোৱালীকেইজনীৰ কথা ভাবা মানুহটোৰ কথা ভাবা দিয়া কোনোবাই মাতিলেও কিন্তু মাতবোল নিদিবা অকণ সময় প্ৰায় 1-1.5 মিনিট মান সময় পাৰিলে চকুহাল মুদি মনৰ কিবা কামনা থাকিলে উইচ কৰিবা কোনোবা মাতিলেও নামাতিবা খোৱা নিজে যাব পৰা নাই যে পাইছো যে আমাৰে ভাগ্য দিয়া সেয়া কৰিলো কৃষ্ণ উইচ কৰি ল'বা দেই একদম লৰচৰ নকৰিবা
তৰামাই ঐ তৰামাই 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 কি হৈছে অ'? ক'ব নোৱাৰো সেই ৰুমটোৰ পৰা ওলোৱাৰ পিছত মানুহজনী কিবা গহীন হৈ গ'ল কিবা খঙত থকা নিচিনা হ'ল মই একো ধৰিবই পৰা নাই একে ভোগৰ কৰবাত দুখ নিচিনা পাইছে হ'ল। নেকি ক'ব তৰমাই? নোৱাৰো ছাৰ ছাৰ কি হৈছে নাই এই মনেৰে কিবা এটা ভাবি আছিলো মানে এই গংগাজল খালো যে মনোবাঞ্ছা পূৰণ হয় বুলি গংগাজল অ। ক'ত পালা এই ৰাকেশলৈ কোনোবাই পঠিয়াইছে কুম্ভ মেলাৰ পৰা চাহ আকৌ দে অকণ দে হয়, দিয়া। মোক পঠাইছিলে বাৰু মই এতিয়া দি দিলো মানে ছাৰ অকণমান ঘৰৰ মালিকনীলে দি অকমানে হ'ব দে দিয়া নহয় ছাৰ সিহঁত আকৌ ফেমিলিত বহুত আছে যে চাও ক'ত দেখুৱা দেখুৱাচোন আপুনি নালাগে আপুনি এনেই উইচ কৰিলে পাই যাব ছাৰ অফিচাৰ মানুহ ন আপুনি দিয়াচোন বটল চাওক অকমান খালে হ'ব ছাৰ আৰে এই পানী বটলটো দেখোন মই আধাখিনি খাই তোমাক খাবলৈ দিছিলো ক'ত গংগাজল পালা অ এনেই পানীহে আছিলে মই আকৌ গংগাজল বুলি ভাবিছিলো তোক মই গংগাজল 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 ঐ, গংগাজল খাবলৈ আহিছ গংগাজল খাবলৈ আহিছ ফটোৱা মানে এইবোৰ ছাৰ ফটোৱা খুৰী কান্দা কাটা নকৰিবচোন আপোনালোকে মই কিবা ব্যৱস্থা কৰি আছো ঠিক আছে মই সোনকালে খবৰ কৰি জনাম আপোনালোকক একো নহয় তাইৰ মই আছো নহয় আপোনালোকে বেছি চিন্তা কৰি আছে খুৰী মই কৈছো নহয় মই খবৰ কৰিম বুলি দেই মই খবৰ কৰি আপোনাক ফোন কৰিম ঠিক আছে ঐ চামা দাদা কি হলো তোৰ মই থকা ভাড়া ঘৰৰ ওচৰতে আমাৰ ডিগবৈৰে ছোৱালী এজনী ভাড়া ঘৰতে থাকে তাৰপিছত তাইক কালি ৰাতিৰে পৰা কাৰো ফোন ৰিচিভ কৰা নাই মাকহঁতেতো এতিয়া চিন্তাত আছে উপায় নাপায় মোলৈকে ফোন কৰিছে কি ছাৰহঁতক কথাটো জনাব লাগিছিল নেকি অ ঠিকে কৈছে আহকচোন যাওঁ বল অ বাইদেউ চাহ একাপ খাব নেখাওঁ পইচা পাছত দিলেও হ'ব খক নেখাওঁ মন ভাল লগা নাই এই আদা থেতিলিয়াই আনিছো খাই মজা লাগিব লওক আঁতৰ হচোন যা আঁতৰ হ এনেই খং উঠি আছে কিয় খং উঠিছে সংসাৰ থকা মানুহ আমি বহুত কথাত খং উঠিব পাৰে অ মই আকৌ ভাবিছিলো ভিন্দৰ লগত কিবা যুদ্ধ কৰিলে এই যুদ্ধৰ কথা কাক ক'বলৈ আহিছ হা মানুহ চিনি পোৱা নাই মই কি কৰিলো আকৌ নেক্সট টাইম যুদ্ধ শব্দটো মুখলৈ আনিবি তই একদম থুতুৰা ভাঙি দিম হ'ব হোৱা বুলি ক'ম এই টুক 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 মই এই অ মুকুতা মুকুতা হেই অলপ আহিবচোন লুটু এই ইয়াতে আপোনাৰ বন্ধাকবি এটা আলু চাউল দালি এনেকে দি দিছো কাম এটা কৰিব লাগিব কি কাম মানে মই আজি ব্ৰত এটা ৰাখিম বুলি ভাবিছো এতিয়া মই ভাবিছো মানে আপোনাৰ থানাতটো ডিউটি আছে ব্ৰতটো ইয়াতে ভাঙিম বোলো তাকে আপুনি যদি অকমান ৰান্ধি মেলি সহায় কৰি দিয়ে একে উপকাৰ কৰা হ'ব হ'ব মই গোটেইখিনি একেবাৰে বইল খিচাৰি বনাই থৈ দিম খিচি বুলি নকব মুকুতা হেই ভোগ বা প্ৰসাদ বুলি কব ঠিকে আছে মই প্ৰসাদ টাইমত একদম ৰেডি কৰি থৈ দিম ধন্যবাদ দিয়ক শুনকচোন এই মাছ মাংস ৰান্ধে যে সেইবিলাক বাচনো নলগাব আৰু সেই চৌকাটো নাৰান্ধিব দেই এটা কাম কৰিম দিয়া মই চাহ বনোৱা চৌকাটোত বনাম আৰু তেনেকুৱা কৰিলে মোৰোতো পাপ লাগিব ন তাকে তাকে আৰু এটা কথা মেইন কথাটো এইটোহে কি এই বস্তুখিনি যাতে কোনো নাৰীয়ে স্পৰ্শ নকৰে হা হে প্ৰভু মই বিয়াই পতা নাই আৰু মোৰ ইয়াতে কোন নাৰী নহয় নহয় কথাটো গম পাইছো হ'লেও ঘপককে কোনোবা আহি যাব নাই, পাৰেতো নাই, নাই। আৰু মানে কি জানে যদি নাৰীয়ে স্পৰ্শ কৰি দিয়ে মোৰ মানে ব্ৰতটো ৰাখা নাৰাখা একো লাভ বিয়া হ'ব দিয়ক আহিছো হ'ব দিয়া এইখিনি কাটি বাছি গোটেইখিনি ৰেডি কৰাই দিওঁ কিন্তু সেইটো দিব পাৰিম নে নোৱাৰিম বাৰু অ মুকু দাদা কি দি থৈ গ'লনো লুটুৱে আঙুলিত কি হ'ল এইবোৰ পিছৰ কথা আপুনি এইটো কি দি থৈ গ'ল সেইটো কওক গম পাবা দিয়া পিছত কথাটো আমি লাইটলি ল'লে নহ'ব য়েছ মেম আচ্ছা মা তাই এনে গুৱাহাটীত কি কাম কৰে সেইটোৱেতো সুধিলে ভালকে নকয় ক'ৰবাত প্ৰাইভেট জব কৰি আছো বুলি কৈছিল কিন্তু কোম্পানীৰ নামটোৱে নকয় নামটো জনা হ'লে আমি এবাৰ তাতো সুধিব পাৰিলোহেঁতেন তাকেতো তাৰ ৰুমমেট কোনোবা আছে নেকি লগত নাই